আপেল খাওয়া মরণ নহয় এমন বেলাকলি ঘুমে আছে হে ধু সোনু এমন বেলাকলি ঘুমে আছে তই হেই সকালে উঠি না সোৱা পানী দি কুবাব লাগব এ নালগে মই উঠো ৰ কচুন মাই বেৰেপ পুৱাই কেটা পাৰি আছা হেই বেৰেপ পুৱাই হৈ আছে এটাও হা এই বাটেক চাপাকি দিব লাগে এই মেচটো নাই মেচ আনবা যাব লাগে দোকানত এই গেছ লাইটটো বেয়া হৈছে দে তাকেহে মাতি মৰি আছা মোক মাতাতকে ফাদাৰক পঠাই দিব নৰলি মেচটো আনবা তে ৰ পিছে মই বাটেকে পঠাই দিওঁ ৰ এই লাঠিডাল লৈ আহিলি তই একবাৰ ৰাউণ্ড মাৰিবি ৰ হে মাই নালগে মই যাই আছো ৰ ই বল ধুমা বইনে লালাগ এই গাড়ীখন ক'ত থৈলি আছে ৰহে মাক চকলাই চাইডত ৰখি থৈছো এই দেউতাডালো মাক চকলাই গেছলে কেইটামান বেছিকে আনি থলিয়ে হয় ঘৰত এই বেৰে পুৱাই মোৰ দোকানত পঠাই দিছে মাক চকলাই এইকেইটা ক'ৰ মানুহ নতুন হেন দেখা যায় এই বইনে লালা বল ধুমা এতিয়া গাড়ীখন থাকিলে ডাইৰেক্ট উঠি লৈ যাব পাৰিলো না হেই একো নাই কোনো নাই থাপ মাৰি ধৰি কেনে মুখত থপা দি লৈ যাওঁছো মানুহকেইটা কেনে দেখা যায় হে বাবু কি হলে মাক চকলাই হেই চাৰুৰাই গাড়ী লৈ ও দাদা মোক কি কৰিব এই সকলে গাড়ী ষ্টাৰ্ট দি কিছু জহনি যোৱা ই মেচটো আনিব যাওঁতে ইমান দেৰি কেলে আহি পোৱা নাই হেৰা চাহ হৈছে নে নাই হা চাহ সেই মৰণ নহয় পুতেৰে মেচ আনিব পঠাইছি কেলে খবৰ নাই চাহ হোৱাই নাই ৰ গেছ লাইটটো বেয়া হৈছে তুমি কালি ক'ব পাৰা নাই গেছ লাইটটো আনি দিলে হয় ল'ৰাটোক পঠালে এতিয়াও আহিয়ে পোৱা নাই হেৰা তুমি অলপ আগবাঢ়ি যাই চোৱাচোন ই আহি আছে নে নাই মই আহি আছো ৰ চাই ইমান দেৰি কৰিব লাগে না চলিটো মোবাইলটো বাজিব চলে সময়তে কোনিবা ফোন মাৰিলা হেল্ল' হৰা ই বোলে দোকানত আহাই নাই একা দোকানী কৈ আছে ই আহাই নাই একা দোকানত কি পিছে চলটো ক'ত গেলে হৰা অলপ বিচাচোন মোৰ কিন্তু ভয় লগা ধৰছি মাক চকলাই চলি যদি আজি নাপাও বাচ্চাটোক দিম তই চলিক মেচ আনিব পঠাইছিলি হৰা হ'ব দে এইগিলা কোৱা বাদ দিয়াকে চলিটো বিচাচোন ৰচো টফিক ফোন মাৰি সুধিছা লগতে গৈছে নেকি হেল্ল' টফিক তোৰ লগত আমাৰ বাবু গৈছে নেকি কি নাযাৱা চলটো নাই ক'তবা গেল বৌ সি ঘৰত নাই নেকি ক'ত পঠাইছিলি তাক কি কম মই পুৱাই তাক দোকানত খেলিছিলে মেচ দুটা আনিবা এতিয়া দেখোন তাৰ খবৰে নাই বড়ো যি কাম এই বেৰে পুৱাই কিয় খেদাব লাগে তাক আজিকালি দুনিয়াৰ সোপা ধৰা হৈছে টফি চলিটো পাম না মই পাবি ৰ'ব চিন্তা কৰিব নালাগে মই অচিক ফোন কৰি আছো মোৰ মা চলিটোক যদি সোপা ধৰা লৈ যায় মোৰ এতিয়া কি হ'ব আজি মোক দিব আজি মোক পঢ়াব আজি মোক যি কিহে পাইছিল তাক পুৱাই পঠাই দিবা হেৰা চলি মই ক'তো বিচাৰি পোৱা নাই ক'ত খেদিছা ভালে চলি লৈ চলিটো যে ক'তবা গেল হেৰি কৈছো থানাত খবৰটো দি আহো এতিয়া কি কৰিবি উপায়টো নাই চলি যদি নাপাও তোক পাছা কি কৰিম চাবি দাদা মোক কেনেকে কিয় বান্ধি থৈছে মই এটা সৰু চলি হেই ৰহে মনমন থাক হেই সাধু বুঢ়াই বইনের পুতাকে বাপেক ফোন লগালি না নাই নাই ৰ মাৰো ৰ মাক চকলাই বইনের পুতাকে ফোনটো তোলা নাইকিয়া হয় দাদা মোক এৰি দিয়ক না মোৰ মস্ত যেন মোটা লাগছি দাদা কিবা এটা কৰক না মোক এৰি দিয়ক না হেই ৰহে হাল্লা কৰি নাথাকিবি ইমান আটা পাই থকা মুখত ফেবিকুট লগাই থৈ দিম এতিয়া হেল্ল' মই সাধু ডাকুৱে কৈছো আপোনাৰ ল'ৰাক কিডনেপ কৰি আনিছো আপুনি 2 লাখ টকা যোগাৰ কৰক তেতিয়াহে আপোনাৰ ল'ৰাক পাব নহ'লে তাক কাটি টুকুৰা কৰিম হেল্ল' হাই মোৰ ল'ৰাক একো নকৰিবা মই 2 লাখ নহয় 3 লাখ লাগিলেও দিম ঠিক আছে পইচা যোগাৰ কৰ আমি এড্ৰেছ কৈ আছো আহি যাবি তালৈকে এই বল ধুমা এড্ৰেছটো ক'ত দিমেই এড্ৰেছটো বেলেগ জাত দিব লাগিব দেই ইয়াৰে দিব নোৱাৰা মাক চকলাই 2 লাখ টকা কমেই বুজিলো নেকি সি আৰু 3 লাখ টকা দিব পাৰিম বুলি কৈছে
1 লাখ টকা আমাৰ লছে হ'ল দেখান ৰহে বইনেৰ পুতেক ইমান শখ নকৰবি লোভে পাপে মৃত্যু 2 লাখ দিম বুলি কৈছি তাতে মান্তি হোক তাৰমানে আপোনালোকে ডকাইত মোক কিডনেপ কৰি আনিছে এতিয়া বুজি পাইছা হা মনে মনে বহি থাক এই বন্ধু মই এড্ৰেছটো ক'ত দিম এই ফোন কৰিব লাগিব আকৌ এড্ৰেছটো দিব কৈছি কি আছে ছাৰ কি মোৰ আমাৰ ঘৰৰ লগতে থকা মানুহজনে মোৰ সীমাতে লেট্ৰিনটো বনাইছি নহয় বৰ গন্ধ থাকিব ধৰি বাছত ছাৰ আপুনি এটা সমাধান কৰি দিব লাগিছিল আৰু মোক এই পইনেল নালাগে আৰু কেছ লৈ আহিব জেগা নাপালে আৰু লেট্ৰিনৰ কেছ লৈছে তই এতিয়া যা মই পিছত যাম যা ছাৰ গুড মৰ্ণিং মৰ্ণিং কি হৈছে কোৱাচোন ছাৰ মোৰ ল'ৰাটোক কিডনেপ কৰিছিল ৰাতিপুৱা দোকানত প্ৰথমতে সিহঁতে কিডনেপ কৰি লৈ গৈছে এতিয়া মানে টকা 2 লাখ টকা খুজিছে সিহঁতে কিবা এড্ৰেছ পাতি দিছে নেকি নাই এড্ৰেছ দিব তাৰমানে পইচাটো পঠাম বুলি কৈছোঁ এড্ৰেছ দিম বুলি কৈছে সিহঁতক আমাৰ তাত আহা বুলি কৈছে নেকি পুলিচৰ তাত আহা বুলি কৈছে নেকি নাই মই কোৱা নাই পুলিচত আহা বুলি কোৱা নাই ঠিক আছে আমি ওলাই আছোঁ আপুনি এড্ৰেছটো লওক খালি আৰু আপুনি ক'ব পইচাটো মই লৈ যাই আছোঁ বোলে এড্ৰেছটো লওক ককৈ গাড়ী ৰেডি কৰা আৰু কামানটো লোৱা আপোনালোক এতিয়া যাওক আমাক ফোন কৰিব হৰকান্ত সেই লোকেশ্যনটো পঠাইছিল না চাওঁ পঠাইছে সেইটো জংঘলত লোকেশ্যন জংঘল দেখাইছে সেই আগতে যাই ৰাইট ল'ব লাগিব ৰাস্তাটো আচ্ছা গগৈ যদি ইনকাউণ্টাৰ কৰিব লাগে ইনকাউণ্টাৰো কৰি দিবি যদি পলাই মাক্সকলে ক'ত পলাব চচৰে লৈ আহিম আজি লোকেশ্যনটো কিন্তু চিধাই দেখাইছে দেই এতিয়া চিধাই যাই থাকিলে হ'ল পইনেৰ পুতাকে মোক দুটান দিবি খাবি দে চিগাৰেটে খাবি বলধুমা আমাক চকলাই আজি 2 লাখ পাম 1 লাখ দুইজনৰ আজি আৰু আমাক কোনি পায় বাটাক আহিব ডাইৰেক্ট লোকেশ্যন এৰে দি দিছোঁ ইয়াতে আহি যাক মাক চকলাই 1 লাখ টকা পালি মই এখন KTM বাইক কিনিব লাগিব মাক চকলাই পইনেৰ পুতাকতে মোক ইমান টাইম ধৰি বান্ধিছিল মোৰ হাত ভৰি বিষ উঠি গ'ল পইনেৰ পুতাকত কাম কৰি পইচা ল'ব নোৱাৰা বেলেগৰ পইচাত হক কৰি KTM কিনে পইনেৰ নালাগে গগৈ ৰাখি দিয়া এতিয়া ৰাখি দিয়া ছাৰ এইকেইটা মাক চকলা সাধু বুঢ়া পইনেৰ নালাগতো কি এটা দিছে গোটাই পুলিচ আহি গ'ল দেখান হেল্ল' তহঁতে পলাব চেষ্টা নকৰিবি দেই পলালি ডাইৰেক্ট গুলি কৰিম পইনেল নালাগা তাই নুম তাৰ পাই নুম সাধু বুঢ়া পইনেল নালাগে এতিয়া ফাঁচলি না এড্ৰেছ এৰে দিছিলি আচ্ছা গগৈ আপুনি উঠি কেনে ল'ৰাটোক খুলি কেনে নুমাই লৈ আহা বাতিয়া নুমি আহা পইনেল নালাগ পলাব খুজিছে নেকি ছাৰ মোক আজি 2 দিন ধৰি এনে গাছত বান্ধি ধৰি ছাৰ এণ্ডক থানাত নি ঠিকছে কোবাবি ছাৰ টপিলা নিচিলে কোবাবি ছাৰ এণ্ডক তুমি চিন্তা কৰিব নালাগে এণ্ডক আজি পকাৰ অগুণ জ্বালা ভাঙিম আচ্ছা গগৈ পলা সকলোকে গাড়ীত উঠোৱা এণ্ডক আজি থানাত নি ঠিক বনাম যোৱা আজি চাইজ কৰিম পুৰা শুনছা সাধু বুঢ়া আজি 10টা আজি বাখনা বেয়া আছে আমাৰ যাওঁ হ'ব যাওঁ লেকচাৰ পাছত থানাত হ'ব যাওঁ বন্ধুসকল আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ আমাৰ এটা নতুনকৈ চেনেল আহিছে হিন্দীত কাৰ্টুন ভিডিঅ'ই পাব হিন্দী ভাষাত পাব প্লিজ চেনেলটো চাব বুলি আশা ৰাখিলোঁ আমাৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে আজিলৈ ইমানে বাই